আপোনালোকেতো জানে ঈদ আহি আছে আৰু ঈদ বুলি ক'লে আমাৰ ছোৱালীবোৰৰ ফাৰ্ষ্ট হ'ল শ্বপিং। ফাৰ্ষ্ট আমি আহিছোঁ DLF, আহি পেলাই মই আহিছোঁ ফাৰ্ষ্ট H&Mত আহি পেলাই আইৰাৰ কাৰণে কাপোৰ লৈছোঁ। তাৰপিছত আহিছোঁ মেক্সত আহি পেলাই মই ঘৰত পিন্ধা কাপোৰ কিছু লৈছোঁ। আইৰাৰ কাৰণে চাইছিলোঁ ভাল নালাগিলে চ' নল'লোঁ, আমি ঘৰ আহি গ'লোঁ। এয়া হ'ল নেক্সট ডে আৰু আজি আমি গৈ আছোঁ আমাৰ ওচৰৰে মল এটাত স্পেক্ট্ৰাম। মল আহি পেলাই ফাৰ্ষ্ট আমি আহিছোঁ ৰিলায়েন্স ট্ৰেণ্ডছত আৰু আহি পেলাই চাই মই ভয় খাই গৈছোঁ। ইমান ধুনীয়া ধুনীয়া কাপোৰবোৰ আছিলে নহয়, আইৰাৰ কাৰণে শ্বৰ্টছ ড্ৰেছ আৰু কিবা কিবি ল'লোঁ। তাৰ পৰা ওলাই আমি আহিলোঁ হালধিৰাম আহি পেলাই অকণমান পেট পূজা কৰিলোঁ, তাৰপিছত ঘৰ আহি গ'লোঁ। এয়া হৈছে আকৌ তাৰ নেক্সট ডে, ছেম মলটোতে গৈ আছোঁ কাৰণ আইৰাৰ কাৰণে বজাৰ কৰাই শেষ হোৱা নাই। যিহেতু ইমান বেছি গৰম পৰিছে, মই তাইৰ কাৰণে বহুত বিচাৰি কাপোৰ ল'ব লাগে আৰু ফাইনেলি আজি তাইৰ বজাৰ শেষ। এতিয়ালৈকে কিন্তু মই একো বজাৰ কৰাই নাই আৰু মই কৰোঁ নে নাই একো ঠিকো নাই। এতিয়া নিজৰ বজাৰ কৰাতকৈ তাইৰ যেতিয়া কিবা এটা লওঁ সেইটো বেছি ভাল লাগে। বাকী আপোনালোকে বজাৰ কৰিলে নে নাই জনাব, ঠিক আছে?